হেল্ল' বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই অভিদা। গতিকে আজি এটা ভিডিঅ' বনাবৰ বাবে ৰেডি হৈ গ'লোঁ। আজি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্যটো হ'ল আজি মিচিংসকলৰ আলি আই লৃগাং আছে। এই আলি আই লৃগাং ফাগুন মাহৰ প্ৰথমটি বুধবাৰে উদযাপন কৰা হয়। গতিকে আলি আই লৃগাঙৰ মিচিংসকলৰ কৃষি প্ৰধান উৎসৱ বুলি কোৱা হয়। গতিকে আলি আই লৃগাঙৰ অসমীয়াৰ অৰ্থটো মই ধুনীয়াকৈ কৈ দিছোঁ। আলি মানে শস্য বা বীজ, আই মানে ফল আৰু লৃগাং মানে সিঁচা বুজায়। গতিকে মিচিংসকলৰ মানে এটি এটা কৃষি প্ৰধান উৎসৱ। গতিকে এই উৎসৱটিত শস্য সিঁচাৰ লগতে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে এটি উচ্চমুখৰ পৰিৱেশ গঠন কৰা হয়। তাত সকলোৱে নাচি বাগি নৃত্য পৰিৱেশন কৰা হয় আৰু লগতে নৃত্য পৰিৱেশন কৰি সকলোৱে ভোজ ভাত খোৱা হয়। গতিকে আজি মই ২ নং গৈমাৰী গাঁৱত আলি আই লৃগাঙৰ উৎসৱটি কেনেদৰে উদযাপন কৰিছে বা কেনেধৰণে কৰা হয় বা নীতি নিয়মবিলাক কি তাৰ মই এটি ভিডিঅ' দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ। এইটো মোৰ ভাই হয়, পল্লৱ ভাই। গতিকে আমি দুটাই যাম আৰু তাত থকা সুন্দৰ সুন্দৰ দৃশ্যাংশবোৰ দেখাম। গুমৰাগ, পৰৰাগ নৃত্য এইবিলাক হ'ব। গতিকে সকলোকে দেখাম। শস্য সিঁচা, বীজ সিঁচা এইবিলাক চব দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টোত এইটো চাই থাকিব। ঠিক আছে। হেল্ল' গাইজ, এতিয়া আমি আহি আছোঁ, ঘৰৰ পৰা ওলাই গৈ আছোঁ। গতিকে আৰু কেইটামান মুহূৰ্তত আপোনালোকক দেখাম দৃশ্যবিলাক কেনেকুৱা। গতিকে গাইজ, এই আমাৰ আহিছোঁ, এইখন আমাৰ গাঁওখনৰ পথ হয়। আমি বহুত ভিতৰুৱা অঞ্চলৰ আছোঁ। গতিকে আলিপুতলিবোৰ ইমান পকা নহয় বাৰু। আমি খোজেই যাম, প্ৰায় 200-400 মিটাৰমান আঁতৰত আছে। গতিকে সুন্দৰ দৃশ্যাংশ দেখাম আপোনালোকক। যোৱাৰ লগতে আলিপুতলিবোৰ দেখাই যাম। আলিপুতলিবোৰ ইমান ভাল নহয় বাৰু। গতিকে আজি স্বাধীনতা হোৱাৰ কিমান বছৰ হৈ গ'ল, আপোনাৰ প্ৰায় 60-80 বছৰ হৈ গ'ল। কিন্তু আমাৰ আলিপুতলিবোৰ একেই হৈ আছে, বেয়া মানে। গতিকে চাব পাৰে, এইবিলাক খোজকাঢ়ি আহিছোঁ আগতে আলিপুতলি। গতিকে আমাক চোৱা নাই আৰু চৰকাৰে। গতিকে অলপ চাব লাগে বুলি আশা ৰাখোঁ, কাৰণ ইয়াতো পানী বাৰিষা হ'লে, বানপানী হৈ গ'লে মানে বহুত অসুবিধা হয়। নাৱলৈ যাবলগীয়া হয়। আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ, এই কণ মইনাবিলাক বিশেষকৈ বহুত অসুবিধা হয়, মানে পানী বহুত জ্বৰ হৈ যায়, মানে পাৰ হৈ যাব লাগে। সেইটো কাৰণে আলিপুতলিবোৰ ওখ কৰি দিয়াটো ভাল। যিহেতু চৰকাৰে ভাল ভাল আঁচনি লৈছে, সেই আঁচনিবিলাকত অন্তৰ্ভুক্ত হোৱাটো মই ভাবোঁ। তেতিয়া সৈতে আৰু ভালকৈ উদযাপন কৰা যাব যিকোনো উৎসৱ অসমৰ। গতিকে এনেকুৱা অসুবিধাৰ কাৰণে উৎসৱবিলাক পিছ পৰি থাকি যায়। পামগৈ আৰু তাত এক সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব। সকলোৱে গীত নাট পৰিৱেশন কৰিব। গতিকে সকলোকে উপভোগ কৰাবলৈ চেষ্টা কৰিম। প্ৰায় বহুত মানুহ আহিছে। এতিয়া আমাৰ অপৰাজিতা, এইয়া আমাৰ বাইদেউ আহিছে। গতিকে চব আলি আই লৃগাঙৰ কাৰণে। এয়া আমাৰ মুনু অপৰাজিতা, হাই গৈ দিয়া, হাই গৈ। এতিয়া আমি টমটমত যাম। টম তুমি ওচৰত বহি পাই সপোন আমি গৈ আছো। বন্ধুসকল, আমাৰ আলিপুতলিবোৰ দেখাইছো। আমাৰ আলিপুতলিবোৰ ইমান ভাল নহয়।
কৰিছিল প্ৰমোদ দা বৰ ধুনীয়া আৰ্ট কৰে। এতিয়া আমি ভিতৰলৈ সোমাই যাম, অ'কে সোমাই আহিছোঁ। আকৌ ঘূৰি যাব, গতিকে আদৰি হৈ গ'ল। এতিয়া ভিডিঅ'টো দেখাই নেকি আপোনালোকক কি হয়, গতিকে চাই থাকক। নাচ আকৌ গাই রে গাইজ এতিয়া আমাৰ নচা পৰ্ব আৰম্ভ হ'ব, গতিকে নাচবিলাক দেখাবলৈ চেষ্টা কৰে, গতিকে নাচি আছে চাব পাৰে।
হেল্ল' বন্ধুসকল, এতিয়া গাঁৱৰ মেইন মানুহ যি দুজন আছে, যি দুগৰাকী আছে, সিহঁতক আদৰিব। গতিকে সেই দৃশ্যটো দেখাম। হেল্ল' গাইছ, এতিয়া আমাৰ বীজ ৰোপণ কাম আৰম্ভ হ'ব। গতিকে দেখাবলৈ চেষ্টা কৰিম বীজ ৰোপণ কেনেকৈ কৰে। যেতিয়া আমাৰ ৰচিদনা খেল হ'ব, সোণালী গ্ৰুপৰ দলপতি নাম দিব লাগে। সোণালী গ্ৰুপ খেলৰ পৰিচালকৰ খেল আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। যিসকল লোকে খেল উপভোগ কৰিবলৈ আহিছে, খেলুৱৈসকলৰ ওচৰত থাকি বিনাকালত আমনি দিবৰ কাৰণে অনুৰোধ জনাইছো। আপোনালোকে উপভোগ কৰক, পাণ ধৰি উপভোগ কৰক আৰু পাণ ধৰি হাঁহক কিন্তু তেওঁলোকক আমনি নকৰিব। এয়া মহাযুদ্ধ আৰম্ভ হৈছে। সোণালী আৰু নন্দিতা দেৱ মাজত এই সোণালী আৰু নন্দিতা দেৱ মহাযুদ্ধ চলি আছে। কোন পাৰে মহাযুদ্ধ? এই সোণালী দেৱ নন্দিতা দেৱ জয় হোৱা দেখিবলৈ পোৱা গ'ল। এয়া দ্বিতীয়খন খেলত ফাইনেলি হৈ গ'ল। আমাৰ আলি গাঁৱৰ চব কাৰ্যসূচী শেষ হৈ গ'ল। আমি খাই বৈ ওলাই আহিছোঁ এতিয়া ঘৰত যাবলৈ। গতিকে ভালেই লাগিল। গতিকে আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰিব, এণ্ড লগতে লাইকটো কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব। গতিকে যিসকল নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইজ। ঠিক আছে গাইজ, আকৌ এটা নতুন ভিডিঅ' লগ পাম। বাই বাই। চ' গাইজ, অ'কে।